নমস্কাৰ। অজন্ত পূজাৰীৰ কথাৰে মেঘালী দেৱীৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম আহিবনে ঘূৰি তাহানিৰ সেই দিনবোৰ। আহিবনে ঘূৰি তাহানিৰ দিনবোৰ, তাহানিৰ সেই ভাল লগা দিনবোৰ। তেতিয়া নাছিল কোনো সংকোচ, নাছিল ক'তো নিষেধাজ্ঞা, মুক্ত মনেৰেই আছিল সকলো। কিন্তু হঠাৎ স্তব্ধ হৈ পৰিল সকলো, ৰুদ্ধ হৈ পৰিল জনজীৱন। এতিয়া চৰকাৰৰ নতুন নতুন নিয়ম, পুলিচৰ লাঠি, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশ লংঘী দাম চুৰুলা কৰি পেলালে। ভোগাইছে দুৰ্ভোগ সাধাৰণ জনতাক, অৰ্থ খাদ্যৰ বহুতৰে হৈছে নাটনি। চলিছে দপদপনি COVID-19ৰ কৰোণাৰ আতংক। বাজিছে কাণত সঘনে পুলিচ এম্বুলেন্সৰ চাইৰেনৰ শব্দ। সকলোৰে বুকু দুৰু দুৰু, কিজানিবা কৰোণাৰ চক্ৰবেহুত সোমাই। কৌৰৱৰ চক্ৰবেহুতকৈও ভয়ানক এই চক্ৰবেহু। পৰিৱেশ এতিয়া অশান্ত, মানুহ মানুহৰেই শত্ৰু, প্ৰকৃতিও ৰুগ্ন। সেয়ে কেতিয়াবা ভাবো, আহিবনে ঘূৰি তাহানিৰ সেই ভাল লগা দিনবোৰ।